ইলিয়াছ আনচাৰী লণ্ডনৰ পৰা অহাৰ পিছত বহুতে তেওঁক আদৰণি জনাইছে, আনহাতে বহুতে জ্বলিছে। যিসকল জ্বলিছে তেওঁলোকৰ জ্বলাৰ কাৰণ কি, তেওঁলোকৰ কনচাৰ্ণ কি বা তেওঁলোকৰ যিখিনি ডাউট সেইখিনিৰ যুক্তিযুক্ততা কিমান, সেই সম্পৰ্কে এই ভিডিঅ'ত পইণ্ট বাই পইণ্ট আলোচনা কৰিম। যিসকলে জ্বলিছে বা কনচাৰ্ণ প্ৰকাশ কৰিছে বা সন্দেহ প্ৰকাশ কৰিছে তেওঁলোকৰ প্ৰথম পইণ্ট হ'ল যে ইলিয়াছ আনচাৰীৰ এণ্ট্ৰি টাইমিং। বৰ্তমান সময়ত আমি লক্ষ্য কৰিছোঁ যে আমাৰ স্থানীয় নেতাসকলে বহুতে নিজকে নেতা বুলি ৰাইজৰ আগত প্ৰমাণ কৰিবলৈ কোনোবাই ধৰ্মসভাত পইচা দি আছে, কোনোবাই নাচ গানত পইচা দি নিজৰ নামটো কাৰ্যসূচীত আনিবলৈ চেষ্টা কৰিছে, কোনোবাই বিভিন্ন খেল ধেমালিত পইচা দিছে, এনেদৰে নিজকে নেতা বুলি প্ৰমাণ কৰাৰ কাৰণে চেষ্টা কৰি আছে। ঠিক সেই সময়ত লণ্ডনৰ পৰা ইলিয়াছ আনচাৰী চাহাবৰ এণ্ট্ৰি ঘটিছে আৰু এইটো সময়ত ৰাইজে দেখা গৈছে তেওঁক বহুত গামোচা দি আছে, আদৰণি জনাই আছে, বিভিন্ন অনুষ্ঠানত তেখেতক মাতি আছে। সেইকাৰণে বহুতে ডাউট কৰিছে যে ইলিয়াছ আনচাৰী ৰাজনীতি কৰিবলৈ কিবা কুচকাৱাজ চলাইছে নেকি। যিসকলে জ্বলিছে তেওঁলোকৰ দ্বিতীয় নম্বৰ জ্বলাৰ কাৰণ হ'ল যে ভাৰতবৰ্ষত যেতিয়া আইন অধ্যয়ন কৰে তাৰ পাছত যেতিয়া বাৰ কাউন্সিলত ৰেজিষ্ট্ৰেশ্যন পায় তেতিয়া তেওঁলোকক মানুহে উকিল বুলি কয় বা এডভকেট বুলি কয়। গতিকে তেওঁ লণ্ডনত উকিল পৰিছে, তাৰ কাৰণে তেওঁক বেৰিষ্টাৰ বুলি কোৱা হয়। ইয়াত ইমান আনন্দিত হোৱাৰ কি আছে? তেওঁলোকৰ এইটো হ'ল যুক্তি। তেওঁলোকৰ এই দুয়োটা যুক্তিক মই ভিডিঅ'ৰ শেষৰ ফালে খণ্ডন কৰিম। তাৰ আগত যিসকল ব্যক্তিয়ে ইলিয়াছ আনচাৰীক ৱেলকাম জনাই আছে, আনন্দ প্ৰকাশ কৰি আছে, তেওঁলোকে এই আনন্দ প্ৰকাশ কৰাৰ কাৰণ কি সেই সম্পৰ্কে মই 4টা পইণ্ট আপোনালোকৰ আগত উপস্থাপন কৰিম। পইণ্ট নম্বৰ 1, ইলিয়াছ আনচাৰীক মানুহে ইমান ৱেলকাম জনোৱাৰ কাৰণ হ'ল যে তেখেত এজন হাফিজ পাছ কৰাৰ পাছত মানুহৰ সাধাৰণতে এটা ধাৰণা আছিল যে হাফিজ পাছ কৰাৰ পাছত মছজিদত ইমামতি কৰিব বা সৰু সুৰা কিবা দোকান কৰিব। সেইটো নকৰি হাফিজ ইলিয়াছ আনচাৰীয়ে লণ্ডনৰ পৰা ল কৰিলে। সেইকাৰণে মানুহে ইলিয়াছ আনচাৰীক ৱেলকাম জনাইছে। তাৰ দ্বাৰা মানুহে এইটো মেছেজ দিব বিচাৰিছে যে হাফিজ পঢ়াৰ পিছত তাত পঢ়াটো সমাপ্ত কৰিব নালাগে, তাৰ উপৰিও আপুনি আৰু ফাৰ্দাৰ ষ্টাডি কৰিব লাগে। গতিকে এইটো সন্মান কেৱল মাত্ৰ ইলিয়াছ আনচাৰীক নহয়, আমাৰ নিউ জেনেৰেশ্যনক এটা ইনস্পায়াৰ কৰা হৈ আছে যে তোমালোকে হাফিজ পাছ কৰাৰ পিছত পঢ়া সমাপ্ত নকৰিবা, তাৰ পৰা আৰু ফাৰ্দাৰ ষ্টাডি কৰা। পইণ্ট নম্বৰ 2, যিসকলে আনন্দ প্ৰকাশ কৰিছে তেওঁলোকৰ দ্বিতীয় নম্বৰ কাৰণ হ'ল যে ইলিয়াছ আনচাৰী লণ্ডনৰ পৰা ল কৰিছে। লণ্ডনৰ পৰা ল কৰিছে মানে মানুহৰ এটা ধাৰণা আছে যে তেখেত এজন ভাল টেলেণ্টেড ব্যক্তি আৰু ইয়াৰ যুক্তিযুক্ততাও আছে, কাৰণ তেখেত এজন হাফিজ হ'বলৈ হ'লে এইটো 100% সঁচা কথা যে সমাজৰ যিখিনি টেলেণ্টেড যুৱক তেওঁলোকৰ মাজৰ পৰাই হাফিজ হ'ব পাৰে। যিসকল হাফিজ পঢ়ি আছিল, হাফিজ পাছ কৰিব পৰা নাই, নিজকে হাফিজ বুলি পৰিচয় দিয়ে, তেওঁলোকৰ কথা মই কোৱা নাই। মই জেনুইন যিসকল হাফিজ তেওঁলোকৰ কথা কৈ আছোঁ। এইটো ৰিয়েলিটি যে তেওঁলোক বহুত টেলেণ্টেড হয়। ইয়াৰ উপৰিও তেওঁ যিহেতু লণ্ডনত অধ্যয়ন কৰিছে সেইকাৰণে সমাজৰ মানুহৰ এইটো এটা ধাৰণা যে ইলিয়াছ আনচাৰী বহুত টেলেণ্টেড হয়। এতিয়া ইলিয়াছ আনচাৰী কিমান টেলেণ্টেড, সমাজৰ কাৰণে কিমানখিনি কাম কৰিব পাৰে, সমাজৰ যিবোৰ সমস্যা সেইবোৰক লৈ তেখেতে আইনগতভাৱে সমাজক কিমানখিনি দিব পাৰে সেইটো সময়ে প্ৰমাণ কৰিব। পইণ্ট নম্বৰ 3, ইলিয়াছ আনচাৰীক যিসকলে আদৰণি জনাই আছে তেওঁলোকৰ তৃতীয় নম্বৰ কাৰণ হ'ল যে লণ্ডনত গৈ পেলাই ইলিয়াছ আনচাৰীয়ে ইমামতি কৰিছে। মানুহে ইয়াক এটা ভাল দৃষ্টিৰে চায় যে ভাৰতৰ পৰা গৈ, অসমৰ পৰা গৈ লণ্ডনত ইমামতি কৰিছে। ইয়াৰ দ্বাৰা ইছলামৰ যিটো ইকুৱেলিটিৰ কনচেপ্ট সেইটো প্ৰকাশ পায় যে ইয়াৰ পৰা এজন যুৱক গৈ পেলাই তাত ইমামতি কৰিছে। যুৱকজনৰ পিতৃ কি খেতিয়ক হয় নে কামাৰ হয় নে কি হয়, মানুহে লণ্ডনৰ মুছলিমসকলে সেইটো চোৱা নাই, বৰং তেওঁৰ যে ইমামতি কৰাৰ যোগ্যতা আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক ইমামতি কৰাৰ সুযোগ দিছে। ইয়াৰ দ্বাৰা ইছলামত যে ইকুৱেলিটিৰ কনচেপ্ট সেইটো প্ৰকাশ পাইছে, তাত মানুহে ভাল পাইছে। পইণ্ট নম্বৰ 4, বিভিন্ন বিষয়ত ইলিয়াছ আনচাৰীক ছ'চিয়েল মিডিয়াত সৰব হোৱা দেখা যায়। কিছুমান কথা হয়তো আপোনাৰ যুক্তিসংগত লাগিব পাৰে, কিছুমান অযুক্তিকৰ লাগিব পাৰে, কিছুমান ভাল লাগিব পাৰে, কিছুমান বেয়া লাগিব পাৰে, কিন্তু বিভিন্ন বিষয়ত ইলিয়াছ আনচাৰীক মাত মতাটো ৰাইজে লক্ষ্য কৰিছে। সেইকাৰণে ৰাইজে তেওঁক আদৰণি জনাইছে। এতিয়া যিসকলে ডাউট কৰিছে যে ইলিয়াছ আনচাৰীয়ে নিৰ্বাচন খেলিবলৈ কিবা প্ৰস্তুতি চলাইছে নেকি, তেওঁলোকৰ যিটো কনচাৰ্ণ সেইটো একেবাৰে নুই কৰিব নোৱাৰি, কিন্তু তেওঁলোকৰ এই কনচাৰ্ণটো মই ভাবোঁ যে ভুল। কাৰণ বিদেশৰ পৰা আহি ডাইৰেক্ট ইলেকশ্যন খেলিব আৰু ৰাইজে ভোট দিব, মই ভাবোঁ যে এইটো একেবাৰে অযুক্তিকৰ।
প্ৰথমে ইলিয়াছ আনচাৰী হওক বা যিকোনো ব্যক্তিয়ে হওক ইলেকশ্যন খেলিবলৈ হ'লে নিজৰ যোগ্যতা প্ৰমাণ কৰিব লাগিব তেখেতে প্ৰথমে ৰাইজৰ যিবোৰ সমস্যা সেইবোৰ সমাধান কৰাৰ চেষ্টা আজি অসমৰ 90% ৱাক সম্পত্তিবোৰৰ ৰেজিষ্ট্ৰেশ্যন নহ'ল ৰেজিষ্ট্ৰেশ্যনৰ তাৰিখ ইতিমধ্যে গুচি গ'ল এতিয়া ইলিয়াছ আনচাৰী হওক বা আমাৰ আন যিসকল টেলেণ্টেড লয়াৰ আছে তেওঁলোকে আমাৰ এই 90% সম্পত্তিখিনি কেনেকৈ সুৰক্ষা কৰিব তাৰ কাৰণে তেওঁলোকে যুঁজ দিয়ক গতিকে ৱাক সম্পত্তি হওক বা আন যিবোৰ সমস্যা হওক সেইবোৰ সমস্যাক লৈ ইলিয়াছ আনচাৰী হওক বা তেনেকুৱা আন যিসকল টেলেণ্টেড লয়াৰ আছে তেওঁলোকে ইয়াক যুঁজ দিব লাগিব যিসকল জ্বলিছে তেওঁলোকে কৈছে যে তাত কি কৰিছে তাত ল অধ্যয়ন কৰিছে আমাৰ ভাষাত মানে এডভোকেট হৈছে ইমান আনন্দিত হোৱাৰ কি আছে তেখেতসকলে এইটো পাহৰি গৈছে যে ইলিয়াছ আনচাৰী এজন হাফিজ হয় হাফিজ পাছ কৰাৰ পিছত ল কৰিছে সেইটো আকৌ ভাৰতৰ বাহিৰত গৈ ল কৰি আমাৰ নৱপ্ৰজন্মক ভাল এটা মেছেজ দিব বিচাৰিছে যে তোমালোকেও ভালকৈ অধ্যয়ন কৰা অধ্যয়ন কৰি ভাৰতত ল কৰা ভাৰতৰ বাহিৰত গৈও ল কৰিব পাৰা এইটোত মেছেজ তেখেতে দিব বিচাৰিছে সমাজক মই ভিডিঅ'ৰ কনক্লুজনত এইটোই ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'ত মই তেখেতৰ পজিটিভ আৰু তেখেতৰ বিষয়ে যিখিনি কনচাৰ্ন মানুহে জাহিৰ কৰি আছে ছ'চিয়েল মিডিয়াত দুয়ো সাইড মই আলোচনা কৰিছোঁ লাষ্টত মোৰ পইণ্ট এইটোৱে ৰাখিম যে আমি অবজাৰ্ভ কৰিব লাগে যে ইলিয়াছ আনচাৰীয়ে আমাৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সমাজৰ হকে তেখেতে কি কাম কৰিব পাৰে আমি ইয়াৰ প্ৰতি সজাগ থাকিব লাগে